স্বাগতম জনাইছোঁ আকৌ এবাৰ একদম সহজতে হোৱা নাৰিকলৰ চূড়াৰে বনোৱা এটা লাডু মোৰ বহুত হোৱা নাই যেটো মই এফাল নাৰিকল আৰু এফাল নাৰিকল আমাৰ মাত্ৰ 15টা লাডু হৈছে কাৰণ ইয়াতে মই বেলেগ একো মিক্স দিয়া নাই সুজি দিয়া নাই সুজি দিলে চাগে আৰু কেতিয়াবা বেছিকৈ হ'ল হয় আৰু এয়াতো মোৰ 15 মিনিটো নাথাকিব এইকেইটা লাডু তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাব Hey guys, Ranjana Soul channel to আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি লৈ আহিছোঁ এটা পূজা লাডুৰ এটা ৰেচিপি আজিৰ পৰা মই আপোনালোকক যিমান পাৰোঁ ৰেচিপি 2-4টা দেখুৱাবলৈ চেষ্টা কৰিম পূজাৰ দিনটোৰ কাৰণে আজি মই লৈছোঁ এয়া নাৰিকল মই এফাল নাৰিকল লৈছিলোঁ আছে কেইদিনমান মোৰ আজি লাড়ু বনালে আকৌ শেষ হৈ যাব সো মই পূজাৰ ওচৰত আকৌ বনাব লাগিব কিন্তু আপোনালোকৰ কাৰণে মই ভিডিঅ'টো দিম বুলি আজি মই কি কৈছা আজি মই নাৰিকলৰ লাড়ু বনাম মিঠৈৰে এইটো গুড় মিঠৈ যে এইটো মোৰ টেকেলিটো আপোনালোকক আগতে দেখাইছিলোঁ মোৰ মিঠৈ টেকেলিটো ইয়াৰ পৰা মই গুড় লৈছোঁ আৰু ইয়াত মই পূৰা 2 কাপ গুড় মিঠৈ ল'লোঁ ভিডিঅ'টো আপোনালোকক দেখুওৱা নহ'ল আৰু মই গুড় মিঠৈখিনি মই গুড়ি কৰি লোৱা নাই মানে এইটো জুলীয়া কৰি লোৱা নাই ডাইৰেক্ট লৈছোঁ এনেকৈ এতিয়া মই এইখিনি ভাঙি কেনে নাৰিকল আৰু মিঠৈখিনি মই মিলাই ল'ম এই চূড়াৰ এই নাৰিকলটো খাবলৈ যথেষ্ট সোৱাদ হয় আৰু মোৰ কিন্তু বহুত ফেভাৰেট হয় এইটো চূড়াৰে বনোৱা নাৰিকলটো বগা নাৰিকলতকৈও চূড়াটো মোৰ বেছি ভাল লাগে সেইকাৰণে মই প্ৰায়ে ট্ৰাই কৰোঁ এইটো মোৰ ঘৰত নাৰিকল থাকিলে মই প্ৰায়ে বনাওঁ আৰু কিন্তু মই ইমান পাৰফেক্ট নহয় বাৰু কিন্তু বনাওঁ আৰু ট্ৰাই কৰোঁ মই আজি সেইকাৰণে আপোনালোকক বনাই দেখুওৱা বুলি ভাবিলোঁ আৰু ইটো নাৰিকল বনাবলৈ কাৰণে মই আৰু বেলেগ ইয়াতে একো ইনগ্ৰেডিয়েণ্টছ আৰু ব্যৱহাৰ নকৰোঁ আপোনালোকে যদি ভাবে চেনিও অলপ দিব তেতিয়াহ'লে দিব পাৰে আজিৰ পৰা মই ট্ৰাই কৰি যাম পূজালৈকে একেদিন পূজালৈকে কিবা কিবি ৰেচিপি দেখুৱাবলৈকে কাৰণ আপোনালোকে পূজাত ট্ৰাই কৰিব পাৰিব তেতিয়াহ'লে নিজেও খাব পাৰিব আৰু পূজাত আলহী আহিলেও এনজয় কৰিব পাৰিব দিব পাৰিব সো পূজা নন ভেজ হ'ব আৰু ভেজো হ'ব মোৰ থালিত থাকিব তেনেকৈ এটা ৰেচিপি বনোৱাবলৈ মই পূৰা চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ তো ফ্ৰেণ্ডছ ব'লক এইখিনি মোৰ ভালদৰে ভালকৈ মিহি কৰি লৈছোঁ মই আৰু এইখিনি ধুনীয়াকৈ মই মিলাই ল'ম আপোনালোকৰ পূজা কেনেকুৱা জনাব পূজাত কাপোৰ চাপোৰ লৈছেনে নাই জনাব পূজা চাব গ'লে এটলিষ্ট মাস্কখন মানে লৈ যাব নাপাহৰিব যিখিনি আমাৰ প্ৰট'কল থাকে ক'ভিডৰ এইখিনি মানি চলিব আমাৰ সেনেকৈ পূজাত যাম চাগে ওচৰত পূজা হয় মোৰো ঘৰৰ ওচৰত কিন্তু মই খুব কমকৈ ওলাওঁতো এবাৰো এতিয়ালৈকে একো ক'ব নোৱাৰোঁ সময়ত দেখা যাব মিলাব পাৰোঁ যদি আৰু এইজনী এটা ৰাক্ষসেয়া মোৰ চাওক এনেকৈ খাই আছে আধা শেষ কৰিছে মোৰ এইটো মোৰ 2 কেজিৰ টেকেলি আছিল চাওকচোন আপোনালোকে নাই সদায় তাই এনেকৈ উলিয়াই লয় এইটো এইখিনি মই ভালদৰে মিলাই লৈছোঁ যিহেতু মোৰ নাৰিকলৰ পৰিমাণ কম এটাহে নাৰিকল চ' মোৰ এই চচপেনটোতে হৈ গৈছে আৰু মই আজি চচপেনটোতে বনাম এতিয়া মই গেছটো অকণমান প্ৰথমতে বঢ়াই লৈছোঁ আৰু এনেও মই সৰু চাইডৰ ফালে বঢ়াইছোঁ সৰু যিটো আমাৰ গেছ থাকে ষ্টভ থাকে সেইফালে আৰু এতিয়া মই এইটো অকণমান প্ৰথমতে গেছটো বঢ়াই লৈছোঁ তাৰপিছত মই ইয়াৰ একদম মানে কমাই ল'ম গেছ জুই কমাই ল'ম যাতে তলত লাগি নধৰে কাৰণ এইটোৱে হৈছে নাৰিকলৰ তাৰমানে কি বুলি কয় সেইটো টিপছ বা বাহাদুৰি সিহঁতক মানে বেছি জ্বলালে জ্বলিয়ে যায় বিশেষকৈ বগা লাড়ু বনাবৰ কাৰণে এইটো বেছি আমি চিনচিয়াৰ হ'ব লাগে সেইটো মানে পটককৈ লাগি যায় বুলি দিগদাৰ লাগে এইটো যিহেতু ৰেড হয় চ' ইয়াক পটককৈ ধৰিব নোৱাৰি কিছু মানে দানা অকণমান গোটেই আছিল সেইখিনি এতিয়া ইয়াতে গলি যাব আৰু মই এইখিনি অকণমান ভালদৰে ফ্ৰাই কৰি লওঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু এনেকৈ ইয়াতে আপোনালোকে কিন্তু চুজিও দিব পাৰে আৰু চুজি নিদিয়াকৈও খাবলৈ যথেষ্ট ভাল চুজি দিলে কিন্তু অকণমান চুজিখিনি ফ্ৰাই কৰি ল'ব মই বাৰু পিছত কেতিয়াবা চুজিৰো বনাই দেখুৱাম এয়া মোৰ অকণমান এইটো হৈছে এতিয়া মই গেছটো কমাই দিলোঁ মই এতিয়া মই লাহে লাহে ফ্ৰাই কৰিম তো
ফ্ৰেণ্ডছ মোৰ এইখিনি ধুনীয়াকৈ হৈ গৈছে বহুত সময় লগা নাই কাৰণ বস্তু যিহেতু কম নাৰিকল কম কাৰণে বেছি সময় নালাগিল এইখিনি এতিয়া মই লাডু বনাই ল'ম আপোনালোকে লাডু কেনেকৈ বনাব লাগেতো জানে মই তেনেকৈ বনাই ল'ম আচলতে মোৰ লাডু বনাই থোৱাৰ ভিডিঅ'টো ডিলিট হৈ গ'ল কিবা লাৰি দিওঁতে হয়তো ডিলিট হৈ গ'ল সেইকাৰণে ভিডিঅ'টো মই দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত গতিকে লাডুকেইটা এনেকৈ বনাই ল'ব মোৰ মাত্ৰ 15টা লাড়ু হৈছে আৰু চ' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ট্ৰাই কৰিব এই ৰেড কালাৰ লাড়ুকেইটা পূজা বুলি খাবলৈও যথেষ্ট সোৱাদ হয় আৰু মানুহক দিও ভাল লাগে খাবলৈ তেওঁলোকেও ভাল পাব আমাৰো মোৰো ফেভাৰিট সেইকাৰণে আপোনালোককো দেখুৱালোঁ ভিডিঅ'টো চাব শেষলৈকে চাই কেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু পূজা আহি আছে যিহেতু আগতীয়াকৈ আকৌ শুভেচ্ছা জনাইছোঁ আপোনালোকক আমাকো জনাব তো ফ্ৰেণ্ডছ নতুন ভিডিঅ' লৈ পুনৰ আহিম আৰু এইকেইদিন কিবা কিবি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম তো নতুন ভিডিঅ' লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে দিলোঁ বাই